হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি হৈছে মাঘৰ বিহু আৰু মাঘৰ বিহুৰ আপোনালোক সকলোলৈ মাঘৰ বিহুৰ অশেষ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ৰাতিপুৱা প্ৰায় 8টামান বাজিছে। মই গা চা ধুৱাই নাই, উঠিছোঁ জাষ্ট। ব'লক গা চা ধুই লওঁ, আপোনালোকক লগত গা চা ধুই পুনৰ আপোনালোকক লগ পাই আছোঁ। গা চা ধুই আহিলোঁ, এতিয়া বহুত বেছি ঠাণ্ডা লাগিছে আৰু আমাৰ এইফালে জুই ইতিমধ্যে জ্বলি গৈছে এয়া। আৰু ভাইটি বোলে জুই ফুৱাব লাগে, মই বিশেষ নাজানো বাৰু। এয়া ভাইটিয়ে জুই জ্বলাই দিছে আৰু ভাইটিয়ে কিবা হাতত লৈ আছে, এয়া প্ৰসাদ নেকি, চাওঁ। এয়া প্ৰসাদ কৈ দিয়া। এইটো প্ৰসাদ হৈছে। এতিয়া আমি মানে আমাৰ কামটো কৰিলোঁ, আমি মেজিটো জ্বলালোঁ। এতিয়া আমাৰ নেক্সট ষ্টেপটো হৈছে, এতিয়া যিহেতু যোনে কেমেৰাটো হোল্ড কৰি আছে তাক আমি এতিয়া প্ৰসাদটো দিম। আপোনালোকক সকলোকে হিয়া ভৰা মৰম দিলোঁ আৰু মাঘ বিহুৰ শুভেচ্ছা জনালোঁ। দাদা গা ধুই আহি মাত্ৰ এয়া অগ্নি সেৱা কৰিছে। আমাৰ নিয়ম এইটো সেৱা কৰিব লাগে। দাদা কিবা এটা কৰি দিয়ক মাঘৰ বিহু উপলক্ষে। বছৰটো যাতে ভালে ভালে পাৰ হৈ যায়। এতিয়া প্ৰসাদ, এয়া প্ৰসাদ, ভাইটিয়ে প্ৰসাদ দিছে, প্ৰসাদটো খাই লওঁ। মানে বাইদেৱে আমাক চাহ দিবলৈ আহিছে আৰু এয়া চাহ দি মানে বাইদেৱে ইতিমধ্যে লৈ আহিলে পিঠা আৰু চাহ। আপুনি মাঘৰ বিহু বাইদেউ কেনেকুৱা লাগিছে আপোনাৰ? আজি কেনেকুৱা অনুভৱ? ভাল লাগিছে। পিছে আমি চাহটো খাই লওঁ। বিহু চাহ তাহ খালোঁ। এতিয়া বিহু বুলি অলপ ওলাই যাওঁ। এইফালে বাইদেউ আছে আৰু বাকী সেইটো আছে, আমি সকলোবোৰ ওলাই যাওঁ। আৰু ইতিমধ্যে গাড়ী আহি পালে। এতিয়া উঠোঁ, গাড়ীত উঠি লওঁ। অনু পূৰা আগত বহি লৈছে, এইপিনে সৰু ভণ্টিয়ে আগত বহি লৈছে, আমি উঠি লওঁ। গাড়ীৰ ভিতৰত উঠিলোঁ, মানে গাড়ীত বহি লৈছোঁ। এয়া মই মাজত, এইপিনে বাইদেউ আছে আৰু এইপিনে ডাঙৰ ভণ্টি আছে আৰু সৰু ভণ্টি ইতিমধ্যে আগত বহিছে। গৈ আছোঁ, বহুত বেছি ভাল লাগিছে আৰু আপোনালোকক ক'লৈ গৈছোঁ আপোনালোকক সকলোবোৰ দেখুৱাম, সকলোবোৰ ক'ম। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰিব, একদম শেষলৈকে চাই থাকক। গাঁৱৰ মাজে মাজে সৰু ৰাস্তা, খাওঁ কি মজা। আমি আহি পালোঁ, গাড়ীৰ পৰা নামিলোঁ আৰু আহি পালোঁ আৰু আমাক এই বাইদেউগৰাকী মানে আপোনাৰ আগবঢ়াই লৈ আহিলে। চাহ খাই ওলাই আহিলোঁ আৰু এয়া মানে দেখিছে আপোনালোকে, ইমান এটা ধুনীয়া পৰিৱেশ, পাহাৰৰ মাজত একদম ওখ চাপৰ জেগা, বহুত বেছি ভাল লাগিছে। আৰু অলপ আগলৈ গৈ থাকোঁ, চাওঁচোন কি আছে, কি দেখোঁ, আপোনালোকক কি দেখুৱাব পাৰোঁ, চাই থাকোঁ। পাহাৰৰ মাজত এয়া নিজৰা। নিজৰাৰ পানী পৰি আছে আৰু এইফালে দেখিব আপোনালোকে এয়া ফটো শ্বুট হৈ আছে। ইতিমধ্যে এইফালে এয়া ফটো শ্বুট কৰি আছে দাদাসকলে। পাহাৰৰ মাজত দুয়োফালে পাহাৰ, এই আপোনালোকে দেখিব পাৰিছে দুয়োফালে পাহাৰ, চাৰিওফালে মানে পাহাৰ আৰু পাহাৰৰ মাজত এইটো নিজৰা। ইতিমধ্যে আপোনালোকক দেখুৱাল যে এইটো নিজৰা আৰু ইয়াত আমি দেখি পালোঁ যে ইয়াতে এটা পিকনিক পাৰ্টি আছে। ব'লকচোন চাওঁ পিকনিক পাৰ্টিটো অলপ চাই লওঁ। ৱাও, বহুত বেছি ভাল লাগিছে ইয়াতে আহি, এটা পিকনিক পাৰ্টিও লগ পাই গ'লোঁ। এয়া বহুত বেছিয়ে ভাল লাগিছে। ইয়াতে দেখিব পাৰিছে আপোনালোকে, ইয়াতে লিখা আছে সাৱধান। মানে ইয়াত মানে বেছি দেৰি হ'লে, ৰাতি হ'লে মানে গণেশ বাবা অৰ্থাৎ হাতী চাতি ওলায়, সেইকাৰণে ইয়াতে সাৱধান লিখা আছে। সম্ভৱ, মোৰ বোধ কৰোঁ দেই, ভালকৈ নাজানো। এতিয়া আমি পাহাৰত গোটেই ফুৰি মানে আকৌ এটা নিজৰা পাইছোঁ আৰু এই নিজৰাটো এয়া এনেকৈ বৈ আছে আৰু নিজৰাটোৰ কাষতে এয়া দেখিছে চাগে আপোনালোকে, এয়া ভগৱান সম্ভৱ ওলাইছিল আৰু ভগৱান ইয়াতে পূজা কৰে। আৰু আপোনালোকে ডেঞ্জাৰ অৰ্থাৎ বিপদ লিখা আছে, সম্ভৱ সিফালে যোৱাটো বাধা মানে মানা কৰিছে, সেইকাৰণে লিখা আছে বিপদ। আমি এতিয়া সিফালে নাযাওঁ পাৰ হৈ। এতিয়া ব'লক, এখন দলং আছে আৰু সেই দলংখন আপোনালোকক দেখুৱাই নিওঁ, বহুত বেছি ভাল লাগিব আপোনালোকেও দেখিলে। কেনেকুৱা ধৰণৰ দলং, কি দলং, ব'লক চাওঁ। আৰু মই কোৱা দলংখন আছিলে এইখন, আপোনালোকে দেখিব পাৰিছে ইতিমধ্যে। মই দলঙৰ ওপৰেদি আহি আছোঁ, এখন দলং আৰু মানে এইটো নিজৰাটো পাৰ হ'বৰ কাৰণে দলংখন দিছে। এইফালে পাহাৰ আৰু সেইটো চাইডে মানে পাহাৰলৈ অহা ৰাস্তা। আৰু সম্ভৱ আপোনালোকৰ চাই খুবেই ভাল লাগিছে, দলংখনো চাগে খুব বেছি ভাল লাগিছে। আৰু আপোনালোকে চাই কেনেকুৱা পাইছে মোক কমেণ্ট। আপোনালোকক মই ক'বলৈ পাহৰি গৈছোঁ, এইটো এটা হৈছে পিকনিক প্লেচ আৰু এই পিকনিক প্লেচটোত মানে এটা সময় বান্ধি দিছে আৰু এই সময়টো ইয়াতে
আপোনালোকে দেখিব পাৰিছে পুৱা 8 বজাৰ পৰা আবেলি 5 বজালৈ পুৱা 8 বজাৰ পৰা আবেলি 5 বজালৈ এয়া পুৱা 8 বজাৰ পৰা আবেলি 5 বজালৈ মানে এইটো এটা পিকনিক প্লেচ মানে ইয়াতে হাতী চাতি ওলায় সেইটো কাৰণে সময় এটা বান্ধি দিছে এয়া আপোনালোক আহিব পাৰে এইটো জেগাটোৰ নাম মই কৈ দিম ভিডিঅ'ত কৈ আছোঁ আপোনালোকে আহিব পাৰে পুৱা 8 বজাৰ পৰা আবেলি 5 বজালৈ আমি এতিয়া ফুৰি ফুৰি আহিলোঁ মানে আপোনালোককো কিমানখিনি পাৰোঁ দেখুৱালোঁ আৰু খুব বেছিয়ে ভাল জেগাটো খুবেই বেছি ভাল লাগিলে আৰু আপোনালোকেও আহক যদি আপোনালোকে এই বছৰটো গ'লে আৰু অহা বছৰ পিকনিক আহোঁ বুলি ভাবিছে আহক জেগাটোৰ নাম হৈছে গাৰুঘুলিৰ পৰা মানে অলপ ভিতৰলৈ সোমাই আহিব লাগিব আহিলে গম পাব আপোনালোকে আহক আৰু মোৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰোঁ আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো চাইছে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আজিলৈ ইমানে বাই